আহত গছৰ কিয় পূজা কৰা হয় জানো আহক। এক পৌৰাণিক কথা অনুসাৰে দেৱী লক্ষ্মী আৰু তেওঁৰ ভগ্নী দৰিদ্ৰা ভগৱান বিষ্ণুৰ ওচৰলৈ গ'ল আৰু প্ৰাৰ্থনা কৰি ক'লে যে হে প্ৰভু আমি ক'ত থাকিম। তেতিয়া ভগৱান বিষ্ণুৱে দেৱী লক্ষ্মী আৰু দৰিদ্ৰাক আহত গছত থাকিবলৈ অনুমতি প্ৰদান কৰিলে। তেতিয়াৰে পৰা দুয়ো ভগ্নীয়ে আহত গছত থাকিবলৈ ল'লে। ভগৱান বিষ্ণুৱে তেওঁলোকক এই বৰদান দিছিল যে যিয়ে শনিবাৰে আহতৰ পূজা কৰিব সেইজনৰ শনি গ্ৰহৰ প্ৰভাৱৰ পৰা মুক্তি পাব। সেইজনৰ ওপৰত দেৱী লক্ষ্মীৰ অপাৰ কৃপা থাকিব। শনিদেৱৰ ক্ৰোপ দৃষ্টিৰ পৰাই ঘৰৰ ঐশ্বৰ্য ধ্বংস হয়, কিন্তু শনিবাৰৰ দিনা আহত গছৰ পূজা কৰাজনৰ ওপৰত দেৱী লক্ষ্মী আৰু শনিদেৱৰ কৃপা থাকিব। ধৰ্মশাস্ত্ৰত আহতৰ গছত ভগৱান বিষ্ণুৰ নিবাস পোৱা হয়। এই লোকবিশ্বাসৰ আধাৰত আহতৰ গছক আজিও কাটিবলৈ মই কৰে আৰু এয়াও কোৱা হয় যে অত্যন্ত প্ৰয়োজনীয় যদি আহতৰ গছ কাটিব লাগে তেতিয়া ৰবিবাৰে কাটিব লাগে। গীতাত আহত গছৰ উপমা শৰীৰৰ লগত কৰা হৈছে। অশ্বত্থম প্ৰাহুখ্যাম অৰ্থাৎ অশ্বত্থ আহত গছক আঘাত কৰা, কটা শৰীৰক আঘাত কৰা হয়। বৈজ্ঞানিক দৃষ্টি অনুসাৰে আহতৰ গছ প্ৰাণবায়ুৰ কেন্দ্ৰ হয়, অৰ্থাৎ আহত গছে পৰ্যাপ্ত পৰিমাণে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, অক্সিজেন এৰি দিয়ে। সংস্কৃতত চলত্তৰো কোৱা হয়, বতাহ নেদেখা যায়, পাত লৰিলে মনে নিছিলে, অলপ বতাহতে পাত লৰিলত তুলসীদাসে মনৰ চঞ্চলতাৰ তুলনাক আহতৰ পাতৰ লগত কৰিছে। পদ্মপুৰাণৰ অনুসাৰে আহত গছৰ পৰিক্ৰমা কৰি প্ৰণাম কৰিলে আয়ুস বৃদ্ধি হয়। শনিদেৱৰ চাৰে ছাতি কালত আহত গছৰ পৰিক্ৰমা আৰু পূজা কৰিলে শনিদেৱৰ প্ৰকোপ দূৰ হয়। ধৰ্মশাস্ত্ৰ অনুসাৰে আহতৰ গছত বেয়া শক্তিৰ বাস হোৱাৰ লগতে দেৱতাৰো বাস হয়। স্কন্ধ পুৰাণৰ অনুসাৰে আহত গছৰ শিপাত শ্ৰী বিষ্ণু, ডালত কেশৱ, শাখাত নাৰায়ণ, পাতত ভগৱান শ্ৰী হৰি আৰু ফলত সকলো দেৱতাৰে যুক্ত বাস হয়। সেইবাবে আহতৰ গছক পূজা কৰা হয়।